দৈব অশ্রম পুত্র যার নাম শ্রী কৃষ্ণায় বখু দেবে মাথে লয়া যা ভরা যম নার মাঝে সিগালেবা দেখুয়ালে যুগ মায়া আনিলে হরা
ঘরে কিহরে উৰুলি গোসাঁয়ো বজিব বুলি গণকে গণিৰে ব্ৰাহ্মণে পঢ়িলে নাম থলে কৃষ্ণ নন্দৰ ঘৰে আজি কিহৰ উৎসৱ ৰে যশোদাৰ পুত্ৰজনে বাজে কৰা হেই নন্দৰা ৰৈ ৰৈ ধেমালি কৰা বৃদ্ধকালত পুত্ৰ পাই যশোদাৰ ততে নাই কৃষ্ণ কোলাতে লৈ হেই নন্দৰাই ৰৈ ৰৈ ধেমালি কৰা ৰৈ ৰৈ ধেমালি কৰা হেই নন্দৰাই ৰৈ ৰৈ ধেমালি কৰা বৃদ্ধকালত পুত্ৰ পাই যশোদাৰ ততে নাই
যশোদাৰ তুতি ভগতি প্ৰসন্ন ই ভৈদন্ত জগতৰপতি বৈকুণ্ঠৰে পৰা আহে ভগৱন্ত বৈকুণ্ঠৰে পৰা আহে ভগৱন্ত ও জন্মিবাৰ ভৈদ পৰাহে নন্দৰাই ৰৈ ৰৈ ধেমালি কৰা ৰৈ ৰৈ ধেমালি কৰাহে নন্দৰাই ৰৈ ৰৈ ধেমালি কৰা বৃদ্ধকালত উতলা যশোদাৰ ততেৰা কৃষ্ণ কোলাতে লৈ হে নন্দৰাই ৰৈ ৰৈ ধেমালি কৰা যশোদাৰ তুতি ভগতি প্ৰসন্ন ই ভৈদন্ত জগতৰপতি আজি পুত্ৰ পাই আনন্দ বিনাই আজি পুত্ৰ পাই আনন্দ বিনাই ই গকুল ধেমালি কৰাহে নন্দৰাই ৰৈ ৰৈ